নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পকা অমিতা খাবলৈ সোৱাদ হোৱাৰ বাবে বেছিভাগ মানুহে পকা অমিতাক বেছিকৈ গুৰুত্ব দিয়ে, কিন্তু কেঁচা অমিতাক হয়তো গুৰুত্ব কমকৈ দিয়ে। আৰু অমিতাৰ ফুল খাবলৈ তিতা হোৱাৰ কাৰণে বহুত মানুহে অমিতাৰ ফুল হয়তো একেবাৰে খাই ভাল নাপায়। কিন্তু আজিৰ ভিডিঅ'টোত কেঁচা অমিতা আৰু অমিতাৰ ফুলৰ এনেকুৱা কিছুমান বিশেষ ঔষধি গুণৰ কথা জনাম, যিবোৰ শুনিলে আপোনালোক আচৰিত হ'ব। কেঁচা অমিতা খালে 2টা বেমাৰ সহজতে নহয় আৰু 10টা বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। আৰু অমিতাৰ ফুলো বহু বেমাৰৰ ঔষধ। গতিকে প্ৰথমতে জানো আহক, কেঁচা অমিতা খালে কি কি বেমাৰ সহজতে নহয়। কেঁচা অমিতাই বচাই ৰখা প্ৰথম বেমাৰটো হৈছে কেঁচুমূৰীয়া বা পাইলছ। যি মানুহে দীৰ্ঘদিন ধৰি কনষ্টিপেশ্যন বা কৌষ্ঠকাঠিন্যত ভুগি থাকে, তেওঁলোকৰ কেঁচুমূৰীয়া বা পাইলছ নামৰ বেমাৰটো বেছিকৈ হোৱা দেখা যায়। কিন্তু আমি যদি প্ৰাকৃতিকভাৱে এই বেমাৰটোৰ পৰা বাচি থাকিব খোজোঁ, তেন্তে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা নিয়মীয়াকৈ খাব লাগিব। কাৰণ কেঁচা অমিতাত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰে। আৰু ইয়াত এটা পেপেইন নামৰ বিশেষ এনজাইম আছে, যিয়ে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে। গতিকে যি মানুহে কেঁচা অমিতাৰ আঞ্জা মাজে সময়ে খাই থাকে, তেওঁলোকৰ এই পাইলছ নামৰ বেমাৰটোৰ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। অৱশ্যে তাৰ লগতে কিছুমান কথা মানিব লাগিব, যেনে প্ৰচুৰ পৰিমাণে পানী আৰু ফাইবাৰযুক্ত খাদ্য খোৱাত গুৰুত্ব দিব লাগিব, আৰু এক্সাৰচাইজো নিয়মীয়াকৈ কৰিব লাগিব, ৱাকিং কৰিব লাগিব, বা যিকোনো এক্সাৰচাইজ আধা ঘণ্টা এঘণ্টামানকৈ যদি নিয়মীয়াকৈ কৰি থকা যায়, তেতিয়া এই পাইলছ নামৰ বেমাৰটো হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। 2 নম্বৰ বেমাৰটো হৈছে বৰ্ধিত ইউৰিক এচিডৰ সমস্যা বা হাই ইউৰিক এচিড প্ৰব্লেম। আজিকালি ফুড হেবিট আৰু লাইফষ্টাইলৰ পৰিৱৰ্তনৰ কাৰণেই বেছিভাগ মানুহৰে ইউৰিক এচিডৰ সমস্যাটো খুব বেছিকৈ হোৱা দেখা যায়। কিন্তু ভিটামিন চিযুক্ত খাদ্য আৰু খাৰধৰ্মী খাদ্য খাই থকা মানুহৰ সহজতে ইউৰিক এচিডৰ সমস্যাটো নহয়। আৰু অমিতা হৈছে এবিধ এলকেলাইন ফুড বা খাৰধৰ্মী খাদ্য, আৰু ইয়াত থকা ভিটামিন চিয়ে অতিৰিক্ত ইউৰিক এচিডখিনি নিউট্ৰেল বা প্ৰশম কৰাত সহায় কৰে। গতিকে কেঁচা অমিতাৰ দৰে চব্জি বা যিকোনো খাৰধৰ্মী খাদ্য আৰু ভিটামিন চিযুক্ত খাদ্য খোৱাত গুৰুত্ব দিলে ইউৰিক এচিড বঢ়াৰ সম্ভাৱনা কমি থাকে। অৱশ্যে তাৰ লগতে কিছুমান খাদ্য পৰাপক্ষত কমাই খাব লাগে, বিশেষকৈ পিউৰিনযুক্ত খাদ্য কমাই খাব লাগে। আৰু ঠিক তেনেকৈ ফাষ্ট ফুড আৰু ক'ল্ড ড্ৰিংকছ, ফ্ৰুট জুচ এনেকুৱা কিছুমান খাদ্য কমাই খাব লাগে। লগতে ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকিলে ইউৰিক এচিডৰ সমস্যাৰ পৰা নেচাৰেলি বাচি থাকিব পৰা যায়। কেঁচা অমিতাৰ 10টা বিশেষ স্বাস্থ্য উপকাৰিতা কি কি? প্ৰথম উপকাৰিতাটো আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত দেখা যায়। কেঁচা অমিতাত থকা বিশেষ এনজাইমটোৰ নাম হৈছে পেপেইন। এই পেপেইনে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে। বিশেষকৈ প্ৰটিনযুক্ত খাদ্য পেপেইনে ভালদৰে হজম হোৱাত সহায় কৰে, আৰু লগতে গেছ, ব্লটিং আদি সমস্যাবিলাকৰ পৰাও আমাক বচাই ৰাখে। পেটৰ বিষ বা এনেকুৱা ধৰণৰ যিবোৰ পেটৰ সমস্যা প্ৰায়বিলাক মানুহৰে থাকে, সেই সমস্যাবোৰ দূৰ কৰাত সহায় কৰে। যিসকলৰ হজমী শক্তি দুৰ্বল হয়, তেওঁলোকে নিয়মীয়াকৈ কেঁচা অমিতাৰ আঞ্জা খাব পাৰে, মগু দাইলত দি খাব পাৰে, বা মচুৰ দাইলত অমিতা দি আঞ্জা কৰি খাব পাৰে। যিকোনো উপায়েৰে খাই থাকক আৰু এই সমস্যাবিলাকৰ পৰা বাচি থাকক। কেঁচা অমিতাৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডিটক্সিফিকেশ্যন বা শৰীৰ শোধন। আমাৰ দেহত যিমানবিলাক কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক ক্ৰিয়া হৈ থাকে, সেইবিলাকত টক্সিনছৰ উৎপাদন হয় বা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ উৎপাদন হয়, আৰু বাহ্যিকভাৱে বা এক্সটাৰ্নেলিও কিছুমান টক্সিনছ আমাৰ দেহত প্ৰৱেশ কৰে। আৰু সেইবিলাক আমাৰ দেহত জমা হৈ থাকিলে নানা ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে, যেনে স্কিন এলাৰ্জি, কফৰ সমস্যা বা এনেকুৱা বহুতো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমাৰ দেহটো ডিটক্স হৈ থকাটো খুব দৰকাৰী, আৰু এই ক্ষেত্ৰত সহায় কৰে কেঁচা অমিতাই। কেঁচা অমিতা এলকেলাইন বা খাৰধৰ্মী হোৱাৰ কাৰণে আমাৰ দেহত যিমানবিলাক টক্সিনছৰ উৎপাদন হয়, সেইবিলাক লিভাৰ আৰু কিডনীৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়াত সহায় কৰে। গতিকে কেঁচা অমিতাৰ চব্জি খাই থাকিলে আমাৰ দেহটো প্ৰাকৃতিকভাৱে শোধন হৈ থাকিব। 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। কেঁচা অমিতাত থকা বিটা কেৰটিন, ভিটামিন চি আৰু নানা ধৰণৰ এণ্টিঅক্সিডেণ্টে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে, আৰু বিভিন্ন বেমাৰৰ বীজাণুৰ লগত যুঁজিবলৈ আমাৰ দেহটোক শক্তি প্ৰদান কৰে। ছিজনেল বেমাৰ যেনে চৰ্দি, কাহ, টনচিলাইটিছ, ফেৰিনজাইটিছ আদি বেমাৰবিলাক হোৱাৰ সম্ভাৱনাও কেঁচা অমিতাই কমাই ৰাখে। আৰু লোকেল মুৰ্গীৰ লগত কেঁচা অমিতা দি বনোৱা জালুকীয়া আঞ্জাখনে ছিজনেল বেমাৰৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে বুলি হয়তো আপোনালোকে সকলোৱে জানে।
4 নম্বৰ উপকাৰিতাটো ফেট লছ বা ৱেইট লছৰ ক্ষেত্ৰত দেখা যায়। কেঁচা অমিতাত থকা এনজাইমবিলাকে ডাইজেশ্যন ভাল কৰে, মেটাবলিজিম ভাল কৰে আৰু ইয়াত কেলৰি কম, ফাইবাৰ বেছি থকাৰ কাৰণে আমাৰ পেটটো বহুত দেৰিলৈকে ভৰি থাকে। ইটো সিটো খাই থকাৰ যিটো অভ্যাস সেইবিলাক কমি যায়, অৰ্থাৎ এক্সট্ৰা কেলৰি ইনটেকটো কমাই দিয়ে, যাৰ কাৰণে নেচাৰেলি ফেট বাৰ্ণ হয়, অৰ্থাৎ অতিৰিক্ত চৰ্বিবিলাক লাহে লাহে কমিবলৈ ধৰে। অৱশ্যে ইয়াৰ লগতে অন্য খাদ্যাভ্যাসো ভালদৰে মানি চলিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, কাৰণ অকল এবিধ খাদ্যই আপোনাৰ ওজন কমোৱাত বা ফেট কমোৱাত সহায় নকৰে। 5 নম্বৰ ডাঙৰ উপকাৰিতাটো লাভ কৰে প্ৰসূতিসকলে, কিন্তু কেনেকৈ? কিছুমান প্ৰসূতিৰ সন্তান জন্মৰ পিছত ব্ৰেষ্ট মিল্ক কম ওলায় বা দুগ্ধ উৎপাদন কম হয়। তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ হৈছে কেঁচা অমিতা। তেওঁলোকৰ দুগ্ধ উৎপাদন বঢ়াবৰ কাৰণে কেঁচা অমিতা কেইবাটাও নিয়মত তেওঁলোকক ৰান্ধি খুৱাব পাৰে বা বনাই খুৱাব পাৰে। তাৰ কাৰণে কেঁচা অমিতাৰ লগত মচুৰ দাইলৰ আঞ্জা, জালুকীয়া আঞ্জা কৰি খুৱাব পাৰে, বা কলডিল, মচুৰ দাইল আৰু কেঁচা অমিতাৰ জালুকীয়া আঞ্জা খুৱাব পাৰে, বা লোকেল মুৰ্গীৰ মাংসৰ লগত কেঁচা অমিতাৰ জালুকীয়া আঞ্জা তেওঁলোকক খুৱাব পাৰে। তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু তাৰ লগতে কিছুমান আয়ুৰ্বেদিক বনৌষধি বা ঔষধি আছে, যিবোৰ আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ যদি প্ৰসূতিসকলক খুৱায় তেতিয়া নিশ্চয় ভাল ৰিজাল্ট পাব। কেঁচা অমিতাৰ 6 নম্বৰ উপকাৰিতাটো আমি হাৰ্টৰ ক্ষেত্ৰত লাভ কৰোঁ। কেঁচা অমিতাত ভিটামিন চি, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, পটাছিয়াম আছে, যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰল আৰু ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে আৰু হাৰ্ট হেল্ডি ৰাখে। 7 নম্বৰ উপকাৰিতাটো হাওঁফাওঁ আৰু শ্বাসতন্ত্ৰৰ ৰোগৰ ক্ষেত্ৰত দেখা যায়। ব্ৰংকাইটিছ, এজমা, শুকান কাহ, যক্ষ্মা, নিউমনিয়া আদি সকলো ধৰণৰ শ্বাস প্ৰশ্বাসতন্ত্ৰৰ ৰোগৰ কাৰণেই অমিতা হৈছে এবিধ উত্তম পথ্য। অমিতাৰ জালুকীয়া আঞ্জা শ্বাসতন্ত্ৰৰ সকলো ৰোগীৰ কাৰণেই উপকাৰী। কেঁচা অমিতাৰ 8 নম্বৰ উপকাৰিতাটো সেইসকল মহিলাই লাভ কৰে যিসকলৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয়। কেঁচা অমিতাৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু ইয়াৰ বিষনাশক গুণ আছে। গতিকে যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় তেওঁলোকে কেঁচা অমিতাৰ আঞ্জা খালে নিশ্চয় সুফল পাব। 9 নম্বৰ উপকাৰিতাটো লাভ কৰে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণত ভুগি থকা ব্যক্তিসকলে। বিশেষকৈ মহিলাসকলৰ প্ৰায় UTI বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ সমস্যাটো থাকে আৰু গৰম দিনত তেওঁলোকৰ এই সমস্যাটো অলপমান বেছিকৈ হয়। কিন্তু প্ৰিভেণ্টিভ মেজাৰ অৰ্থাৎ প্ৰতিষেধমূলক ব্যৱস্থা হিচাপে আপোনালোকে নিয়মীয়াকৈ কেঁচা অমিতাৰ আঞ্জা খাব পাৰে, কাৰণ কেঁচা অমিতা হৈছে এলকেলাইন বা ক্ষাৰধৰ্মী আৰু ই যিখিনি এচিডিক ইউৰিন আছে সেইখিনি এচিডিক ইউৰিনখিনি ক্ষাৰধৰ্মিক বা প্ৰশম কৰাত সহায় কৰে। তাৰ উপৰিও ইকলাই নামৰ বেক্টেৰিয়াটোৰ লগত দেহটোৱে বা শৰীৰটোৱে ভালদৰে যুঁজাত আমাৰ দেহটোক শক্তি প্ৰদান কৰে, কাৰণ ই হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ। গতিকে বিভিন্ন কাৰণত আমি UTI ক্ষেত্ৰত কেঁচা অমিতা উত্তম খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। 10 নম্বৰ স্বাস্থ্য উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। যিসকল ব্যক্তিৰ পিম্পলছৰ সমস্যা আছে বা যিসকল ব্যক্তিৰ হাইপাৰ পিগমেণ্টেশ্যন বা ক'লা দাগৰ সমস্যা আছে তেওঁলোকৰ কাৰণে কেঁচা অমিতা উত্তম খাদ্য, কাৰণ ইয়াত থকা পেপেইনে আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো ভালে ৰাখে, লিভাৰ ভালে ৰাখে আৰু বডিটো ডিটক্স কৰাৰ কাৰণে আমাৰ যিবিলাক ফেক্টৰৰ কাৰণে স্কিনৰ প্ৰব্লেমবিলাক হৈ থাকে সেই ফেক্টৰবিলাক দূৰ কৰাত সহায় কৰে। গতিকে স্কিনখন যদি নেচাৰেলি ধুনীয়া কৰি ৰাখিব খুজিছে তেন্তে কেঁচা অমিতা মাজে সময়ে খাবলৈ লওক। অমিতা ফুল সোৱাদত তিতা, কিন্তু ইয়াৰ কিছুমান বিশেষ চমৎকাৰী ঔষধি গুণ আছে। প্ৰথম গুণটো হৈছে যে ই যিকোনো জ্বৰৰে উত্তম মহৌষধ। মেলেৰিয়া, ডেংগু, টাইফইড আদি যিকোনো জ্বৰতে ভুগি থকা ৰোগীৰ কাৰণে ই এটা ডাঙৰ মেডিচিন বা ঔষধ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যিবিলাক বেমাৰত বা যিবিলাক জ্বৰত তেজৰ প্লেটলেটৰ কাউণ্ট বা প্লেটলেটৰ সংখ্যা কমি যায়, সেই প্লেটলেটৰ সংখ্যা বঢ়োৱাত অমিতাৰ ফুলে যথেষ্ট সহায় কৰে আৰু অমিতাৰ পাতে সহায় কৰে। গতিকে যাৰ এনেকুৱা জ্বৰ হৈছে তেওঁলোকে অমিতা ফুল ভাজি খাব পাৰে। 2 নম্বৰ উপকাৰিতাটো ডায়েবেটিছ ৰোগীয়ে লাভ কৰে, কাৰণ ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত বা কণ্ট্ৰল কৰাত সহায় কৰে। প্ৰায়বিলাক তিতা খাদ্যই ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল বুলি আপোনালোকে সকলোৱে জানে। গতিকে অমিতা ফুল তিতা হ'লেও আপোনালোকে নিশ্চয় নিশ্চিন্ত মনে খাব পাৰিব। অৱশ্যে মাজে মাজে ব্লাড চুগাৰটো টেষ্ট কৰাই থাকিব লাগে, কাৰণ কেতিয়াবা মাত্ৰাধিক খালে হয়তো ব্লাড চুগাৰ বেছিকৈ কমি যাব পাৰে বা কম মাত্ৰাত খালে হয়তো ই কাম নিদিবও পাৰে। সেইকাৰণে ব্লাড চুগাৰটো টেষ্ট কৰাই থকাটো খুব দৰকাৰী কথা, আৰু তাৰ লগতে সঠিক খাদ্য আৰু মেডিচিনো নিশ্চয়কৈ লৈ থাকিব লাগে। 3 নম্বৰ উপকাৰিতাটো লিভাৰৰ ক্ষেত্ৰত দেখা যায়। ফেটি লিভাৰত আক্ৰান্ত ব্যক্তিৰ কাৰণে অমিতাৰ ফুল উত্তম মহৌষধ বুলি ক'ব পাৰি। যিদৰে তিতা খাদ্য ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল, তেনেকৈ তিতা খাদ্যসমূহ আমাৰ লিভাৰৰ কাৰণেও ভাল, কাৰণ ই লিভাৰ ডিটক্স কৰে আৰু লিভাৰত ফেট ডিপজিশ্যন বা ফেট জমা হোৱাত বাধা প্ৰদান কৰে। গতিকে ফেটি লিভাৰত যদি আক্ৰান্ত হৈ আছে তেন্তে মাজে সময়ে অমিতা ফুল খাব পাৰে।
4 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যি মানুহে অমিতাৰ ফুল মাজে সময়ে খাই থাকে তেওঁলোকৰ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে, কাৰণ এই এণ্টি কেঞ্চাৰ ফুডৰ লিষ্টত বা তালিকাত পৰে। গতিকে কেঁচা অমিতা আৰু অমিতাৰ ফুল খোৱা মানুহৰ বহুত বেমাৰ হোৱাৰ সম্ভাৱনা কমি থাকে। কিন্তু খাওঁতে কিছুমান সতৰ্কতা অৱলম্বন কৰিব লাগে আৰু অপকাৰিতাৰ কথাও জানি লোৱাটো দৰকাৰ। বিশেষকৈ গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত কেঁচা অমিতা বা অমিতাৰ ফুল পৰাপক্ষত খাব নালাগে, কাৰণ ই এবৰ্চন বা গৰ্ভপাত কৰিব পাৰে। আৰু যিসকলৰ ব্লাড প্ৰেছাৰ বা ব্লাড চুগাৰ বাঢ়ি থাকে বা ডায়েবেটিছ বা উচ্চ ৰক্তচাপ ৰোগীয়েও বেছি মাত্ৰাত নাখাব, কাৰণ কেতিয়াবা ব্লাড চুগাৰ বা ব্লাড প্ৰেছাৰ কমাব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। আৰু যিসকল ব্যক্তি অত্যাধিক ক্ষীণ হয় বা যিসকল দুৰ্বল হয় তেওঁলোকেও এই দুবিধ পাচলি বা খাদ্য পৰাপক্ষত কমাই খাব লাগে, কাৰণ ই হয়তো কেতিয়াবা তেওঁলোকক অপকাৰো কৰিব পাৰে। আৰু ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি হৈ থকা অৱস্থাতো সাধাৰণতে এই দুবিধ খাদ্য পৰাপক্ষত খাব নালাগে। গতিকে উপকাৰিতাৰ লগতে অপকাৰিতাৰ কথাও জনাই দিলোঁ, যাতে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি লাভ কৰে। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।